কি তাপে গৰম নিদিয়ে? কি বাৰু উত্তৰটো কোৱাচোন ভাবি। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজি ভিডিঅ'টো ভাল পাব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হৈছে ওপৰত চুলি তলত চুলি মাজত আছে কলা আঙুলি সুমুৱাই দিলে ওলাই পানী। ওপৰত চুলি তলত চুলি মাজত আছে কলা আঙুলি সুমুৱাই দিলে ওলাই পানী। উত্তৰটোনো কি হ'ব কোৱাচোন ভাবি। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল চকু। বাৰু আপোনালোকে ভাবিছিলনে উত্তৰটো? 2 নম্বৰ সাঁথৰটো হ'ল কি বস্তু যিটো ছোৱালীসকলৰ ডাঙৰ আৰু ল'ৰাসকলৰ সৰু? কি বস্তু যিটো ছোৱালীসকলৰ ডাঙৰ আৰু ল'ৰাসকলৰ সৰু? বস্তুটোনো কি কোৱাচোন ভাবি চাই। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু বস্তুটোৰ নাম ভাবি পালেনে? হয়, সেই বস্তুটোৰ নাম হ'ল মণি বেগ। বাৰু আপোনালোকে ভবা মতে হয়নে উত্তৰটো? 3 নম্বৰ সাঁথৰটো হ'ল কি বস্তু মহিলাসকলে নিজে ধৰি সুমুৱাইহে ভাল পায়? কি বস্তু মহিলাসকলে নিজে ধৰি সুমুৱাইহে ভাল পায়? কি হ'ব বাৰু উত্তৰটো কোৱাচোন ভাবি। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল কাণফুলি। বাৰু আপোনালোকে ভবাৰ দৰে হয়নে উত্তৰটো? 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যাৰ কোনো ছাঁ নাই? এনেকুৱা কি আছে যাৰ কোনো ছাঁ নাই? কোৱাচোন কি উত্তৰটো ভাবি। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল ৰাস্তা। বাৰু আপোনালোকে ভাবিছিলনে উত্তৰটো? বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ' একেবাৰে শেষৰ সাঁথৰটো হৈছে কি তাপে গৰম নিদিয়ে? কি তাপে গৰম নিদিয়ে? কি বাৰু উত্তৰটো কোৱাচোন ভাবি। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল কিতাপ। বাৰু আপোনালোকে ভাবিছিলনে উত্তৰটো?